হাই গাইজ, মই এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আমি গৈ আছোঁ মালটানা এখন গাড়ীত। আৰু কিয় গৈ আছোঁ আৰু লগত আছে মোৰ এজন দাদা, মানে ঠিক মন নহয়, মানে আমাৰ ধৰি লওক ওচৰৰে এজন দাদা হয়। আৰু বৰ্তমান গৈ আছোঁ, আৰু ক'ত গৈ আছোঁ এইটো আপোনালোকক কৈ আছোঁ। আৰু কোৱাৰ আগতে আপোনালোকক কৈ থওঁ যে যোৱা দেওবাৰে যিহেতু লাষ্ট বোলেবম আছিল, আৰু তাৰ কাৰণে আমি মানে এটা লিংগ ডাঙৰ 4 ফুট ওখ এটা লিংগ আমি বৰ্তমান ল'বৰ কাৰণে আহিছিলোঁ। আৰু বৰ্তমান যিহেতু আমি আহি পালোঁ, আৰু আহোঁতে সেইবিলাক ভিডিঅ' নকৰিলোঁ, আৰু ডাইৰেক্ট আপোনালোকক দেখুৱাইছোঁ যিহেতু এইটো লিংগ আমি শিৱলিংগ ল'বৰ কাৰণে আহিছোঁ। এইটো হ'ল লিংগটো, যিহেতু 4 ফুট ওখ। এইবিলাক যিহেতু দেখা পাইছে আপোনালোকে, এইবিলাক সকলোবিলাক মানে ইয়াত মূৰ্তি বনাই থকা হৈছে, যিহেতু ইয়াত দুৰ্গা পূজা আহিছে, আৰু এইফালে সকলো ধৰণৰ পূজা আহিছে, যেনেকৈ বিশ্বকৰ্মা আহি আছে, লক্ষী পূজা আহি আছে, সেনেকৈ কালী পূজা আহি আছে, সেনেকৈ এইবিলাক মূৰ্তিবিলাক বনোৱা হৈছে। আমি সেইবিলাক মূৰ্তি ল'বৰ কাৰণে অহা নাই, আমি আহিছোঁ বৰ্তমান মানে লিংগটো ল'বৰ কাৰণে। আৰু কেনেকৈ আনিলোঁ সেইটো আপোনালোকক দেখুৱাওঁ। আৰু যিহেতু বহুতো ওজন হয়, তাৰ কাৰণে এনেকৈ আমি টানি আনিব লগা হৈছে। আৰু এজন ভাইটিক মানে ভিডিঅ'টো বনাবৰ কাৰণে দিয়া হৈছিল। ঠিক আছে, আপোনালোকক চাই লওকচোন কেনেকৈ উঠোৱা হয়, কেনেকৈ কি, আৰু কোনটো মন্দিৰতনো আমাৰ এই মন্দিৰ মানে লিংগ শিৱলিংগটো দিয়া হ'ল সেইটো আপোনালোকক দেখুৱাই থাকিম। আৰু এই ভিডিঅ'টো মানে আপোনালোকে নিশ্চয় ইয়াৰ আগতে কৈ দিছোঁ, এই যিহেতু লাষ্ট বোলেবম দেওবাৰ, আমিতো মানে আহিছোঁ ল'বৰ কাৰণে। আৰু যিটো মানে ইয়াতে আমি পূৰা 10-12জন মানুহে এই লিংগটো আনিব লগা হৈছে টানি, আৰু বহুত ওজন হয়। আৰু যিহেতু মানে আমি এই গাড়ীখন লৈ আহিছোঁ ল'বৰ কাৰণে, আৰু যিটো মানে এনেকৈ ইয়াত গাড়ীখন বেক কৰি লগাই দিয়া হ'ব। আৰু কেনেকৈ লগালোঁ এইটো আপোনালোকক দেখুৱাই আছোঁ, কেনেকৈ আনিলোঁ, কেনেকৈ উঠালোঁ। আৰু মানে উঠোঁতে বহুতো কষ্ট হয়, আৰু নামতে বহুতো কষ্ট হ'ব। সেইটো আপোনালোকক চাগে এইটো দেখুৱাব নোৱাৰিম, কেনেকৈ নমোৱা হয়, যিহেতু আহোঁতে আমাৰ ৰাতি হৈছে। আৰু মানে এই লিংগটো যিহেতু মানে আমি দেওবাৰে এইটো মানে পঠাইছিলোঁ, এইটো বোলে দেওবাৰে দিবৰ কাৰণে নালাগে, এইটো যিহেতু আমি সোমবাৰে এইটো যিহেতু স্থাপন কৰিব ইয়াত ব্ৰাহ্মণ আনি কিনে, তাৰ কাৰণে যিহেতু মানে ৰাতি মাটিৰে এটা শিৱলিংগ বনোৱা হৈ আছে। আৰু এইটোতে মানে যিহেতু বোলেবম পালন কৰা হ'ব। এইটো হ'ল যিহেতু মাটিৰে মানে এটা লিংগ বনাই আছোঁ ইয়াত আমি। আৰু The next day. আৰু যিহেতু গাইছে আমাৰ মানে শিৱলিংগটো মাটিৰে যোনটো বনাই আছোঁ শিৱলিংগ, সেইটো আমাৰ হৈ গ'ল। এতিয়া ইয়াতে চাকিবিলাক জ্বলাই থকা হৈছে। এইবিলাক চাকি জ্বলাই আছোঁ আমি। আমি নহয় মানে ইয়াতে মা ভাইটি ইয়াত ভণ্টি আছে, আৰু ইয়াত বৌ আছে, এনেকৈ বহুত কেইজনে ইয়াতে কৰি আছে। আৰু যিহেতু মই মানে এইবিলাক ভিডিঅ' বনাই আছোঁ মই, আৰু এইটো আপোনালোকক দেখুৱাইছোঁ শিৱলিংগটো যিহেতু মাটিৰ বনাই আছিলোঁ। আৰু ইয়াৰ আগতে আপোনালোকক দেখুৱাইছোঁ শিৱলিংগটো কেনেকৈ বনাই থকা হৈছিল। আৰু মানে এই ভিডিঅ'টো চলোৱা অনুষ্ঠানত দেখুৱালে বহুত দেৰি হ'ব, তাৰ কাৰণে এই ভিডিঅ'টো মই অলপমান কৰি দিছোঁ, দৌৰাই দিছোঁ। আৰু তেনেকৈ মানে পূজা কৰিলোঁ, পূজা কৰাখিনি আপোনালোকক দেখুওৱা নাই। আৰু যিহেতু ৰাতিপুৱা হৈ গ'ল, বৰ্তমান বাজিছে 4:30, আৰু এইফালে বৰ্তমান যিহেতু পোহৰ হৈ গৈছে, সেইকাৰণে যিহেতু ৰাতিপুৱা মানে 5টা বাজি গ'ল, পানী ঢালি লিংগবিলাকত। আৰু আজি মানে যিহেতু আমি মানে যিহেতু লিংগ এইবিলাকৰ সকলোবিলাকে পানী ঢালিলোঁ। এতিয়া লাষ্ট যিহেতু গণেশ মন্দিৰত যাম আমি, তাৰ কাৰণে 2জনমান লগ ৰাখিছোঁ, যিহেতু পাহাৰত যাবৰ কাৰণে লাগিব, আৰু অকলে যাবৰ কাৰণে অলপ ভয় লাগে।
যিহেতু মই দুজনমান ৰখি আছোঁ। যিহেতু মানে সকলোৱে লিংগ কান্ধাই খালি ঘৰাঘৰিকৈ গুচি গ'ল। কিছুমানে কাৰোবাৰ ঘৰত লিংগ থাকে সেইবিলাক ঢালিবৰ কাৰণে লৈ গ'ল পানীবিলাক, আৰু তেনেকৈ কেইজনমানে ধৰি দিলোঁ। আৰু বৰ্তমান এইফালে চাই যদি কিমান আহি আছে লাইন, আৰু এইবিলাক আপোনাক দেখাইছোঁ পাহাৰৰ ওপৰৰ পৰা আমি গৈ আছোঁ। যিহেতু 8-10জনমান ল'ৰা ছোৱালী। ঠিক আছে গাইছ, আপোনালোকে আহি থাককচোন, আপোনালোকক দেখুৱাই আছোঁ। আৰু ভিডিঅ'টো ইয়াতে আপোনালোকক এটা সৰু অনুৰোধ, যদি কোনোবা যদি মোৰ চেনেল নতুনকৈ আহিছে সেইকাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ এটা লাইক বা এটা কমেণ্ট, এটা ছাবস্ক্ৰাইবকে আমাৰ বহুতো ভিডিঅ' বনাবলৈ সাহস দিয়ে। আৰু প্লিজ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব। আৰু বৰ্তমান আমি আহোঁতে বহুত দূৰ আহিয়ে পালোঁ। যিহেতু মানে আমাৰ ওপৰত মানে এটা এই গণেশ মন্দিৰ আছে, গণেশ মন্দিৰত আমি বৰ্তমান গৈ আছোঁ। এইফালে বৰ্তমান আহি আছে মানুহবিলাক, এইবিলাক আহি আছে। আৰু বেছ মানে লাহেকৈ আমি বৰ্তমান গৈয়ে আছোঁ এনেকৈ, আৰু কিছু সময়ৰ পাছতে আমি গৈ পাম যিহেতু গণেশ মন্দিৰ। ভাগৰ লাগি যাইছোঁ নে আজি। এইটো পাইছোঁ আপোনালোকে দেখা পাইছে ডাঙৰ শিলটো, ইয়াৰ ওপৰত ডাঙৰ শিল আছে। সেইটোৱে আমি যিহেতু মানে ৰাইজে এইটো গণেশ পূজাৰ দিনাখন ইয়াতে পূজা কৰা হয়। আৰু যিহেতু মানে আমি আহি পালোঁ, আৰু ইয়াতে মানে চাকিও জ্বলোৱা হয় ইয়াত। আৰু এইটো গণেশ মানে শিলটোতে ৰাইজে গণেশ পূজাৰ দিনাখন ইয়াতে পূজা কৰে। আৰু বৰ্তমান আমি ইয়াতো মানে পানী ঢালিলোঁ। আৰু যিহেতু মানে আমি আগতীয়াকৈ আহি পাইছোঁ, আৰু যিহেতু সেইকেইজনকো আহিছে কেইজন, আৰু কেইজনমান ছোৱালীও আহিছে, সেইকেইজনক আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু যিহেতু মানে আমাৰ ইয়াতে ঢালা হৈ গ'ল, বৰ্তমান আমি এতিয়া ঘৰাঘৰি হ'ব লাগিব। আৰু কেনেকৈনো অনা হ'ল লিংগটো সেইটো আপোনালোকক দেখুৱাই থাকিম এই ভিডিঅ'টো শেষতে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এই যিহেতু 4 ফুট ওখ লিংগটো কোনটো মন্দিৰত দিয়া হৈছে সেইটো আপোনালোকক দেখুৱাই আছোঁ। ব্লগ বনাই আছে একেবারে দুইবার তো সেতে তুই দিও নাকি মারি দি হ্যাঁ দি কি মতা তুই দি না যা কথা ও হুশিয়ার ওই হাই করে দি একবার দি হাই করে দি হাই 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 শুনো না আৰু যিহেতু গাইছে আমি বৰ্তমান পানীলা হৈ গ'ল, বৰ্তমান আহি পালোঁ ঘৰত। আৰু যিহেতু আমাৰ ঘৰতে মানে লিংগটো থোৱা হৈছিল, আৰু এতিয়া আজি বৰ্তমান হ'ল সোমবাৰ এতিয়া আমি যিহেতু লিংগটো ঘৰৰ পৰা লৈ যাম। আৰু দেওবাৰে এইটো আমি যিহেতু বলিবমটো পূজা কৰিলোঁ, এতিয়া যিহেতু পানীঢাল আমাৰ হৈ গ'ল, এতিয়া আৰু নেক্সট সোমবাৰ আহি আছে। সোমবাৰ দিনাখন আমি বৰ্তমান স্থাপন কৰিম। ব্ৰাহ্মণ যিহেতু স্থাপন কৰিবৰ কাৰণে
আৰু ঠিক আছে গাইজ, ভিডিঅ'টো আপোনালোকে সকলোকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। আৰু ঠিক আছে, আৰু ভিডিঅ'টো ইমান দীঘল নকৰোঁ, আজিলৈ এৰিলোঁ। বাই বাই, আপোনালোকক নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই বাই।